নিউজ আসাম 24 দৰ্শকসকলক জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। হাজোৰ বৃহত্তৰ বৰচলি অঞ্চলৰ বিভিন্ন মছজিদৰ দানপাত্ৰৰ তলা ভাঙি চোৰে চলালে লুটপাট। হয়, আপোনালোকে ঠিকেই শুনিছে। কামৰূপ জিলাৰ হাজোৰ বৃহত্তৰ বৰচলি অঞ্চলৰ বিভিন্ন মছজিদৰ দানপাত্ৰৰ তলা ভাঙি চোৰে চলালে লুটপাট। পিছে বপুৰাৰ দিন বেয়া আছিল। একে নিশাই দুটাকৈ মছজিদৰ তলা ভাঙি আন এটা গৃহস্থৰ ঘৰৰ পৰা চাৰিচকীয়া গাড়ীৰ ভেটাৰী চুৰ কৰিবলৈ লওঁতেই হাতে লুটে গৃহস্থই ধৰি গতাই দিয়ে ৰামদিয়া আৰক্ষীক। ধৃত চোৰ তিনিজন আছিল ক্ৰমে ফৰিদ আলী, ফাৰুক আলী আৰু আহমেদ আলী। চোৰ তিনিজনৰ স্বীকাৰোক্তি মতে বৃহত্তৰ বৰচলি অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা ভেটাৰী, বৈদ্যুতিক তাঁৰ, মটৰ পাম্প আদি বিভিন্ন ধৰণৰ বস্তু দীৰ্ঘদিনৰ পৰা চুৰ কৰি আহিছে। জানিব পৰা মতে ধৃত চোৰ তিনিজনে নিশা হ'লে সেৱন কৰিছিল নিচাজাতীয় দ্ৰব্য আৰু ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধৃত চোৰ তিনিজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে। তিনিটামান চোৰ আছে ইয়াতে সদায় চোৰ কৰি থাকে, কিন্তু ধৰিব পৰা নাই, হাতে নাতে ধৰিব পৰা নাই, একো ক'ব নোৱাৰোঁ। বহুত চোৰ হৈছে, মটৰ চোৰ হৈছে আৰু আমাৰ সমাজৰ মছজিদৰ বাকচ ভাঙি চুৰ কৰি লৈ যায়, ধৰিব পৰা নাই। কিন্তু যোৱা ৰাতি বাকচ ভাঙিছে, সেইটোতো ধৰিছোঁ, আৰু আমাৰ যোৱাৰ গাড়ীৰ বেটাৰী খুলিব ধৰিছে, হাতে নাতে ধৰা পৰিছে। তাৰ চোৰ কৰি লৈ আহিছে বেলেগ জেগাৰ পৰাই, সেইটো হাতে নাতে ধৰা পৰিছে, ৰাইজে ধৰি থানাত চমজাই দিছে। এই সামান আলী এন্ট্ৰ। তাৰপিছত থানায় সমজাই দিলোঁ। মটৰ এটা লৈছিল, 2 দিন আগতে চুৰ কৰিছিল, মটৰটো এই আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ আহিছে। তাৰখিনি যে লৈছিল, তাৰখিনিও থানাত উদ্ধাৰ কৰি লৈ আহিছে, ইজাহাৰ দিলোঁ। উৎপন্ন আৰু নিচা খায় সিহঁতে সেইকাৰণে সৰু সৰু ল'ৰাবিলাকক নিচা খুৱাই একদম বেয়া কৰি দিছে। আমাৰ গাঁওখন সমাজখনে বেয়া কৰি দিছে। চোৰ কেইজনৰ নাম, এটাৰ নাম ফাৰুক আৰু এটাৰ নাম হ'ল ফৰিদ আৰু এটাৰ নাম হ'ল আমত আলী। চব বস্তু সিহঁতে মানে লুটপাট কৰি লৈ আহে। নিশা কি হৈছিলে? নিশা আজি বেটাৰী চুৰ কৰিব গৈছিলে, তাতে হাতে লুটে ধৰা পৰিলে। চোৰ কেইজনৰ নাম, এটাৰ নাম হ'ল আমাৰ চাইবুদ্দিন আৰু ফাৰুক, চাইবুদ্দিন ল'ৰা ফাৰুক, আৰু এজন হ'ল চামাদুল ল'ৰা ফৰিদ আলী, আৰু আইজুদ্দিনৰ ৰিয়াজুদ্দিনৰ ল'ৰা আমদ আলী।